UBPL go back চাওক আজি আমি ইয়াতে UBPL নেতাকৰ্মীসকলৰ বিৰুদ্ধে ওলাই আহিছিলোঁ কিয়নো আমি BPF কৰ্মীসকলে সেইদিনাই আমি একগোট হৈ আমি এই ঝাপুৱাপাৰা গাঁওখন কৌপাতি প্ৰাইমাৰী অন্তৰ্গত থকা ঝাপুৱাপাৰা গাঁওখনত আমি বিদ্যুতৰ খুঁটাৰ ওপৰত আমি BPF লিখিছিলোঁ আৰু ঝাণ্ডাও লগাইছিলোঁ BPF লং লেপ বুলি লিখিছিলোঁ কিন্তু UBPLৰ নেতাকৰ্মীসকলে ভয়াতুৰসকলে তেওঁলোকে আহি আমাৰ BPFৰ মাজত তেওঁলোকে UBPL লং লেপ বুলি লিখি থৈ গৈছে গতিকে এই কাৰ্যক আমি ধিক্ষা জনাইছোঁ গৰিহণা দিছোঁ অতি সোনকালে যাতে আমাৰ ডক্টৰ নীৰজ চৰকাৰে যাতে তেওঁলোকৰ নেতাকৰ্মীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে অন্যথা আমি এই কৌপাতি প্ৰাইমাৰীৰ সকলো যুৱ সমাজে তথা BPF নেতাকৰ্মীসকলে আন্দোলন গঢ়ি তুলিম কিয়নো তেখেতসকলে যি অন্যায় কৰি থৈ গৈছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে আমি সকলোৱে BPFৰ সকলো নেতাকৰ্মীসকলে আন্দোলন গঢ়ি তুলিম এই আন্দোলনৰ দায়ী হ'ব UBPLৰ নেতাকৰ্মীসকলে তথা বৰ্তমানৰ ডক্টৰ নীৰজ চৰকাৰী ডাঙৰীয়াই গতিকে আমি ইয়াৰ পৰাই হুকিয়াই দিছোঁ ইয়াৰ আমাৰ ন্যায় লাগিব ব্যৱস্থা লাগিব অন্যথা যিসকলে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি আইনীগত ব্যৱস্থা ল'ম UBPL go back